আগুজুম নমস্কাৰ আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি গৈ আছো ধেমাজি চহৰৰ নিচেই সমীপতে থকা এখন খুব ধুনীয়া ঐতিহাসিক ঠাই এই ঠাইখননো কি জানিবলৈ হলে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব লাগিব গতিকে আহকচোন আমি ভিডিওটো ষ্টাৰ্ট কৰো আমি এতিয়া ধেমাজিৰ টাউনৰ পৰা মানে লখিমপুৰ ৰাস্তাত আহি আছো আৰু টাউনৰ পৰা আমি মানে যিখন ঠাইলৈ গৈ আছো সেইখন ঠাই পাবলৈ হলে প্ৰায় 18 কিলোমিটাৰ মান যাব লাগিব কিন্তু ৰাস্তাটো মানে ইমানেই ধুনীয়া 18 কিলোমিটাৰ মানে বেছি দূৰ যেন নালাগে একদম সোনকালে পোৱাকৈ গতা লাগে আৰু কিন্তু ধেমাজি মেইন ৰাস্তাবোৰ কথা সবৰ কথা ক'বই লাগিব যে বহুত মানে ভাল থাকে কিন্তু গোটেই ৰাস্তাবোৰ এতিয়া আমি মেইন ৰাস্তাৰে প্ৰায় 10 কিলোমিটাৰ মান অহাৰ পিছত আন এটা ৰাস্তাৰে গৈ একেবাৰে ধেমাজি মাছখোৱা ৰোডত উঠিলো আৰু ৰাস্তাটো মানে পথাৰৰ মাজে মাজে আছে আৰু দুইটা কি ধুনীয়া সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু মাজে মাজে পথাৰৰ মাজে মাজে একদম হালধীয়া হৈ সৰিয়হবোৰ ফুলি আছে আৰু ৰাস্তাৰে গৈ থাকিলে মানে সৰিয়হ ফুলৰ যিটো এটা বিৰাট ধুনীয়া গোন্ধ এটা মানে নাকত লাগেহি আৰু আমি একদম সব উপভোগ কৰি পিনে গৈ আছো এয়া আমি পাই গলোহি ঘুগুহা দলৰ বাকৰি চাওকচোন বাহিৰখন কিমান ধুনীয়া ভিতৰখন চাগে তাতকৈ বেছি ধুনীয়া হ'ব পৰিৱেশটো অতি বেছি ধুনীয়া আগতে অহা নাছিলোঁ এবাৰ প্ৰথম আহিছোঁ বেলেগৰ মুখত শুনিছিলোঁ ধুনীয়া বুলি আহি ভাল লাগিছে দুইফালে সোমাই যোৱা ৰাস্তাতে এনেকৈ পুখুৰী আছে পুখুৰী পানী শুকাই গৈছে এতিয়া বাৰিষা হ'লে বেছি ভাল লাগিব পানী যেতিয়া উপচি পৰিব ঠিক আছে বলক আমি ভিতৰৰ ভাগ চাওঁ এতিয়া আমি মূল মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই আহিছোঁ মন্দিৰৰ চাৰিওকাষে ধুনীয়াকৈ গছ-গছনিবোৰ ৰোৱা আছে ইমান ধুনীয়া লাগিছে আৰু মন্দিৰতে আমি এতিয়া অকণমানি ভাইটিক লগ পালোঁ আৰু তাৰ লগত কথা পাতিলোঁ আৰু অলপ সময় সি দেখাই দিলে ভালদৰে এই দলটি আহোম যুগতে নিৰ্মাণ কৰা
ইটাৰে নিৰ্মিত অতি প্ৰাচীন দ'ল আৰু এই দ'লৰ গৰ্ভগৃহ অষ্টাভুজাকৃতিৰ আৰু ইয়াৰ উচ্চতা প্ৰায় 45 ফুটমান হ'ব। এই দ'লটোৰ মূল মন্দিৰ চৌহদক আৱৰি এটা ইটাৰ গড় আছে আৰু তাৰ চাৰিওফালে মাটিৰ জুৰীয়া গড় আৰু এটি মাটি গড়েৰে মূল চৌহদটি আৱৰি ৰখা সৰ্বমুঠ 228 বিঘা মাটিকালিৰে ঘুগুহা দ'ল দেৱত্ব মাটি হিচাপে আজিও সংৰক্ষিত হৈ আছে। আৰু ঘুগুহা দ'লৰ সন্মুখৰ মূল দুৱাৰে দক্ষিণ দিশত 1 কিলোমিটাৰ দূৰত্বত প্ৰায় 30 বিঘা মাটিকালিৰে আৱৰি এখনি ঐতিহাসিক বিল আছে। এই বিলখনৰ নাম হৈছে কুঁৱৰী বিল। দ'লৰ মূল চৌহদত 6টা পুখুৰী দেখিবলৈ পোৱা যায়। এই দ'লৰ নিৰ্মাণৰ সম্পৰ্কে বুৰঞ্জীৰ সঠিক তথ্য নাই যদিও বামুণী কোঁৱৰ স্বৰ্গদেউ চুডাংফাই মাক ঘুগুকৰীৰ স্মৃতি ৰক্ষাৰ্থে এই ঘুগুহা দ'ল নিৰ্মাণ কৰিছিল বুলি জনশ্ৰুতি আছে আৰু সেইবাবে এই দ'লটিৰ নাম ঘুগুহা দ'ল নামেৰে জনাজাত। এয়াই আছিল ট্ৰেভেল উইথ ক্ৰিকুৰ আজিৰ যাত্ৰা। আশা কৰোঁ আজিৰ খণ্ডটি চাই আপোনালোকে ভাল পালে। পুনৰ এখন নতুন ঠাইত নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।